সো ফাইনালি তোমালোকৰ কাৰণে 2026 চনৰ সমাজ বিজ্ঞানৰ কিছুমান কমন কুৱেশ্যন লৈ আহিছোঁ এইবিলাক কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবাই আৰু তোমালোকৰ হেল্প কৰিব আৰু যদি তোমালোকে এই কুৱেশ্যনকেইটা ফ'ল' কৰা দেন তোমালোকে 20 পৰা 80 ইজিলি স্ক'ৰ কৰিব পাৰিবা চ' লেটছ গেট ষ্টাৰ্টেড So first আমি চাইছো 1 মাৰ্কৰ সাজেশন সো আজি মই তোমালোকৰ কাৰণে 1 মাৰ্ক সাজেশন লৈ আহিছো সো ম্যাক্সিমাম ষ্টুডেন্টৰ প্ৰবলেম হৈ আছে আমি হুইচ অফ দ্য ফলোইং সেইবিলাক কুৱেশ্যন নাজানো বাট তোমালোকৰ এক্সামৰ 15 বা 16 কুৱেশ্যন এনেকুৱা আহিব যিবিলাক সিম্পল এমসিকিউ থাকিব কিতাপৰ পৰা সেম টু সেম সো সেইকাৰণে যে তোমালোকৰ এক্সামত কমন পৰি যায় সেইকাৰণে মই আজি এই স্লাইড কেইটা তোমালোকৰ কাৰণে লৈ আহিছো সো ফাৰ্স্ট কুৱেশ্যন আমাৰ কি আছে বংগ বিভাজন তলৰ কোনটো ঘটনাৰ পাছত ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক জাগৰণ হিচাপে ধৰা হয় ইংলিছতো দিয়া হৈছে দ্য পাৰ্টিশন অফ বেংগল is regarded as the second major political upheaval India after which event so কোনটো ঘটনাৰ পিছত বেসিক্যালি দ্বিতীয় বুলি কোৱা হয় সিপাহী বিদ্ৰোহৰ পিছত সো হেতু হৈছে আমাৰ কি সিপাহী বিদ্ৰোহ কাৰ সিপাহী বিদ্ৰোহৰ পিছত সো এনসার আমাৰ দিয়া হৈ আছে বি সিপাহী বিদ্ৰোহ সো সৰি মই ভুলকে বেলেগটো ক্লিক কৰি দিলো তো আমাৰ কাৰেক্ট আনসাৰ হ'ব কি আনসাৰ বি কাৰণ সিপাহী বিদ্ৰোহৰ পিছতে কি বংগ বিভাজনক তলৰ আটক পাছত যেটো দ্বিতীয় ৰাজনৈতিক জাগৰণ হিচাপে কৰিব পাৰে আৰু মোৰ হিচাপে এটো অলপ এবাৰ বহুত ভাল হৈ আছে সো এটো কোৱেশ্চন এবাৰ মেজৰলি আহিব পাৰে এক্সামত ওকে সো সেকেন্ড আমি চাও কি আছে আমাৰ সো সেকেন্ড কোৱেশ্চন আছে ৰেগুলেটিং এক্ট তলৰ কোন চনত প্ৰৱৰ্তন কৰা হৈছিল বহুত ইম্পৰ্টেন্ট আৰু ইজি হয় তোমাৰ 1773 নেক্সট ওয়া তোমালোকে খুশি বংগৰ পৰা পৃথক কৰি অসমক কেতিয়া কোনটো প্ৰদেশত কেতিয়া কিমান চনৰ 1874 চনত নেক্সট হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে তলৰ কোনটো গীতক বাংলাদেশৰ জাতীয় সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰিছে সেইটো হৈছে সোনাৰ বাংলা আমি তোমাকে ভালোবাসি দিস সং আৰু বহুত ইজি হয় এইবিলাক ডাইৰেক্ট আহে কোনবোৰ মিত্ৰশক্তি আছে মিত্ৰশক্তি বুলি কোন তিনটা দেশক কোৱা হৈছিল আমি জানো সেইটো অৱশ্যই ব্ৰিটেইন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্স ওকে নেক্সট ওয়া কি আছে আমাৰ গান্ধী দক্ষিণ আফ্ৰিকাৰ আন্ধি আৰম্ভ কৰা বাতৰি কাকতখনৰ নাম কি আছিল ইণ্ডিয়ান অপিনিয়ন নেক্সট সত্যাগ্ৰহ ধাৰণা গঢ়ি তোলা গান্ধীয়ে কাৰ লিখনিৰ প্ৰভাৱিত হৈছিল ৰুচু আই টলষ্টয় আৰু থৰু কি টলষ্টয় আৰু থৰু ওকে নেক্সট কোৱেশ্চন ছ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী গ্ৰহণ কৰা হৈছিল সেইটো হৈছে লাহোৰৰ অধিৱেশন 1929 চনত পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয় পূৰ্ণ স্বৰাজ দিৱস পালন কৰা 26 জানুৱাৰী 1930 চনত নেক্সট দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰা হৈছিল দাণ্ডি যাত্ৰা আৰম্ভ কৰা হৈছিল 12 মাৰ্চ 1930 চনত নেক্সট দাণ্ডি যাত্ৰা সময় অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান আছিল সেইটো হৈছে 885 কিলোমিটাৰ দ্য টোটাল ডিসটেন্স কভাৰেজ ডিউৰিং দ্য দাণ্ডি মাৰ্চ ওকে নেক্সট কোৱেশ্চন চোৱা 1932 চনৰ কোনে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল সেইটো হৈছে ৰামছে মেকডোনাল্ড দ্য কমিউনাল এৱাৰ্ড was announced 1932 by Ramsay MacDonald okay so next one ব্ৰিটিছে অসমত দাস প্ৰথা কেতিয়া বিলুপ্তি কৰিছিল সেইটো হৈছে 1843 চনত সো এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় মেজৰলি এবাৰ এক্সামত আহিব পাৰে ওকে নেক্সট ওয়া কি আছে আমাৰ নেক্সট আছে আমাৰ বিদ্ৰোহৰ সময়ত কাক আহোমৰ ৰজা পতাৰ পৰিকল্পনা কৰা হৈছিল সেইটো হৈছে কন্দপেশ্বৰ সিংহ who was planned to be the Ahom king during the revolt okay next ওয়া মনিৰাম দেৱান আৰু পিয়লি বৰুৱা কেতিয়া ফাঁচি দিয়া হৈছিল ইম্পৰ্টেন্ট 26 জানুৱাৰী 1858 নেক্সট ওয়া ইয়াণ্ডাবু সন্ধি কোন বছৰত স্বাক্ষৰিত কৰা হৈছিল 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল নেক্সট অসমীয়া ভাষা উন্নতি সাধিনী সভা অভাউষা কেতিয়া গঠন কৰা হৈছিল দা অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া ঘোষণা কৰা হৈছিল সেইটো হৈছে আনসাৰ সি 1888 ইম্পৰ্টেন্ট হয় মই ৰাখিব লাগিব অসমীয়া ভাষা উন্নতি সাধিনী সভাই কোনখন আলোচনী প্ৰকাশ পাইছিল সেইটো হৈছে কি দি জোনাকি সো মই যিবিলাক কোৱেশ্চন আনসাৰ দি আছো যদি তোমালোকে এইবিলাক কোৱেশ্চন এতিয়ালৈকে শুনাই নাই তো তোমালোকে এতিয়া কি এক্সামৰ একদম লাষ্ট ষ্টেজত আছা কি ষ্টেজত আছা লাষ্ট ষ্টেজত আছে কিয়নো লাষ্ট ষ্টেজত আছে কাৰণ এইবিলাক বহুত মিনিমাল হয় আৰু ইজিয়েষ্ট হয় আমি টাফ বুলি ক'লে এতিয়ালৈকে যোৱাই নাই যিবিলাক ইজিয়েষ্ট হয় কাৰণ 10টা কুৱেশ্চন এক্সামৰ যদি মই কওঁ তোমালোকে মই বুজাই দিছো 45 টা কুৱেশ্চন এক্সামত কি আহিব এমসিকিউ আহিব তাৰে বেসিক্যালি 10টা মান এমসিকিউ তোমাৰ ডাইৰেক্ট নরমাল এমসিকিউ থাকিব বাকি 7টা 15টা অ্যাসারশন রেস ফলোইং আমি বাদ দিবই জানা তোমালোকৰ যে ইজি হয় এই 10টা কুৱেশ্চন যদি তোমালোকৰ এক্সামত জলদি কাৰেক্ট হৈ যায় সেই কাৰণে মই বিচাৰো যে তোমালোকে এইবিলাক যে মিনিমালিষ্ট হয় বহুত ইজি হয় সেইবিলাক যে তোমালোকৰ সহজতে মনত হৈ থাকে ঠিক আছে সো এটা আমি নেক্সট কুৱেশ্চন আমাৰ কি আছে জোনাকি প্ৰথম সম্পাদক কোন আছে বহুত ইজি হয় তোমালোকে চাব পাৰা চন্দ্ৰকুমাৰ আগৰৱালা বহুত ইম্পৰ্টেন্ট হু ওয়াজ দ্য ফার্স্ট এডিটৰ অফ জোনাকি ইম্পৰ্টেন্ট নেক্সট কোন আছে অসম ছাত্ৰ সন্মিলন সভাৰ প্ৰথম সভাপতি কোন আছিল হু ওয়াজ দ্য ফার্স্ট প্ৰেসিডেন্ট অফ আসাম সাহিত্য সন্মিলন সেইটো হৈছে কি লক্ষ্মীনাথ বেজবৰুৱা ইম্পৰ্টেন্ট হয় মুখপত্ৰ কি আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি আছিল সেইটো হৈছে বি মিলন নেক্সট ওয়া
গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে ইম্পৰ্টেণ্ট বহুতো ষ্টুডেণ্টে সেইবাৰ কনফিউজন হৈ আছিলে এই কুৱেশ্যনটোৰ ওপৰত চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব বি 26 জানুৱাৰী 1948 ইয়াৰ পিছত তোমালোকে জানিব লাগিব বেচিকেলি আছাম এগ্ৰিকালচাৰ কলেজ কেতিয়া আছে সেইটো জানিবা তোমালোকে ইয়াৰ লগতে অ'কে নেক্সট তোমালোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া উদ্বোধন কৰা হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে অ'কে চি 20 ছেপ্টেম্বৰ 1960 নেক্সট চোৱা আমাৰ কি আছে ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেত জয়তে শব্দটো কোনখন কিতাপৰ পৰা লোৱা হৈছে কোনখন কিতাপৰ পৰা লৈছে দ্য টাৰ্ম সত্যমেত জয়তে ইন দ্য নেশ্যনেল চিম্বল ৱাজ টেকেন ফ্ৰম উইচ বুক চ' চি মুণ্ডক উপনিষদ কোনটো মুণ্ডক উপনিষদ ছেকেণ্ড চোৱা প্ৰাচীন ভাৰতৰ লিখা ৰাজনৈতিক বিজ্ঞানৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি সেইটো হৈছে বি অৰ্থশাস্ত্ৰ নেক্সট চোৱা ভাৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচনা কৰা হৈছিলে বি 2000 খ্ৰীষ্টাব্দৰ পৰা 2020 লৈকে ইজি পৰম্পৰাগত উৎসৱ চপৰকুট কোনখন ৰাজ্যৰ হয় চ' চপৰকুট কোনখন ৰাজ্যৰ হয় চ' চপৰকুট হয় তোমাৰ মিজোৰামৰ চপৰকুট ক'ত হয় চপৰকুট হয় মিজোৰামৰ চ' তোমালোকে নেক্সট চোৱা চ' তোমালোকে যদি ইজিলি এই কুৱেশ্যন কেইটা কৰিব পাৰি আছা দেন তোমালোকৰ কাৰণে বহুতো ভাল তোমালোকে এক্সামত পাৰিবা কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সপ্তকাণ্ডৰ ৰামায়ণ অনুবাদ কৰিছিলে সেইটো হৈছে চি মহামাণিক্য কি মহামাণিক্য আণ্ডাৰ হুইচ পেটৰেঞ্জ ডিড মাধৱ কন্দলী ট্ৰান্সলেট দ্য সপ্তকাণ্ড ৰামায়ণ অ'কে চ' নেক্সট চোৱা কি আছে আমাৰ সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিলে কেতিয়া ইম্পৰ্টেণ্ট হয় বহুতো ষ্টুডেণ্টৰ কনফিউজন হয় 19 ডিচেম্বৰ 1946 নেক্সট আমাৰ কি আছে সংবিধান সভাৰ প্ৰথমটো বৈঠক কোনে সভাপতিত্ব কৰিছিলে ডক্টৰ সচিবানন্দ সিনহা বহুত ইম্পৰ্টেণ্ট হয় মেক্সিমাম ষ্টুডেণ্টে নাজানে চ' তোমালোকে যদি একদম লাষ্ট ষ্টেজত লোৱাৰ ষ্টেজত আছা দেন তোমালোকে এই এনচাৰটো জানিব লাগে নেক্সট কি আছে আমাৰ নেক্সট আছে খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে ডক্টৰ ভি আৰ আম্বেদকাৰ মনত ৰাখিব লাগিব সেই খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিলে ভি আৰ আম্বেদকাৰ বাট সভাপতি কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মেক্সিমাম ষ্টুডেণ্টৰ সেইটো ভুল হয় বাট খচৰা সমিতিৰ অধ্যক্ষ কোন ডক্টৰ ভি আৰ আম্বেদকাৰ ফুল ফৰ্ম কি ভীম ৰাও আম্বেদকাৰ মনত ৰাখিব লাগিব এক্সামত আহিব পাৰে কেতিয়াবা নেক্সট কি ফেডাৰেশ্যন বহুত ইম্পৰ্টেণ্ট ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে সেইটো হৈছে ফিডাছ কি ফিডুছ অ'কে চি ফিডাছ মনত ৰাখিব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নেক্সট তোমালোকে কি আছে নেক্সট আছে আমাৰ সংসদীয় গণতন্ত্ৰ হৈছে এখন ব্যৱস্থা য'ত সৰ্বোচ্চ ক্ষমতা কাৰ হাতত অৰ্পণ কৰা হয় সেইটো হৈছে কি সাংসদৰ ওচৰত চ' আমাৰ দেশৰ গোটেইটো সম্পদৰ যিটো আমাৰ দেশৰ শাসনৰ ক্ষমতা আছে কাৰ ওচৰতে সাংসদৰ ওচৰত আছে অ'কে নেক্সট আমাৰ কি আছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিলে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৱাজ ফৰ্মড অন 24 অক্টোবৰ 1945 ইম্পৰ্টেণ্ট হয় আৰু 24 অক্টোবৰ দিনটোকে আমি UN ডে হিচাপে পালন কৰোঁ মনত ৰাখিব লাগিব 24 অক্টোবৰ ইজ কি হিচাপে পালন কৰা হয় এজ চেলিব্ৰেট কি হিচাপে পালন কৰোঁ আমি UN ডে মানে UN ডে হিচাপে পালন কৰোঁ মনত ৰাখিব লাগিব এইটো অ'কে নেক্সট কি আছে গোটেই বিশ্বতে কোনটো দিৱস ৰাষ্ট্ৰসংঘ হিচাপে পালন কৰা এই মাত্ৰ কোৱা হৈছে 24 অক্টোবৰ নেক্সট আমাৰ কি আছে বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি মনত ৰাখিব লাগিব সেইটো হৈছে বেংক অফ ইংলেণ্ড নহয় ফেডাৰেশ্যন ৰিজাৰ্ভ বেংক নহয় ছুইডেনৰ ৰিজ বেংক কি আছে বেংক অফ ভেনিছ নহয় চ' চিটো আমাৰ কাৰেক্ট এনচাৰ হয় নেক্সট আমাৰ চোৱা ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি বহুত ইম্পৰ্টেণ্ট হয় সেইটো হৈছে কি ভাৰতৰ ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিলে ভাৰতৰ ৰিজাৰ্ভ বেংক জানিব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1935 ইয়াৰ লগতে তোমালোকে এইবিলাক কুৱেশ্যন জানিব লাগে যে ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত কৰা হৈছিলে 1935 নেক্সট কুৱেশ্যন নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছে নাবাৰ্ডৰ ফুল ফৰ্ম কি জানিব লাগিব নেশ্যনেল এগ্ৰিকালচাৰ বেংক অফ ৰুৰাল ডেভেলপমেণ্ট যিটো ফুল ফৰ্ম আছে ফুল ফৰ্ম ইয়াৰ জানিব লাগিব তোমালোকে আৰু কেতিয়া স্থাপিত কৰা হৈছিলে বি 1982 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো জানিব লাগিব তোমালোকে নীতি আয়োগ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আয়োগৰ যোজনা কৰা হয় নীতি আয়োগ বি হয় 1 জানুৱাৰীৰ পৰা কৰা হৈছিলে ইম্পৰ্টেণ্ট নীতি আয়োগৰ অধ্যক্ষ কোন সেইটো তোমালোকে জানিব লাগিব নীতি আয়োগৰ অধ্যক্ষ কোন হয় আমাৰ প্ৰধানমন্ত্ৰী মনত ৰাখিব লাগিব নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ কোন হয় আমাৰ প্ৰধানমন্ত্ৰী চ' প্ৰধানমন্ত্ৰী আমাৰ কি হয় নীতি আয়োগৰ অধ্যক্ষ হয় কি হয় অধ্যক্ষ হয় কোন প্ৰধানমন্ত্ৰী মনত ৰাখিব লাগিব আৰু সদস্যবিলাকৰ কথা তোমালোকে জানিব লাগিব অৰ্থনৈতিক উদাৰীকৰণ বুলিলে কি বুজায় ইকনমিক লিবাৰাইজেশ্যন মানে কি সেইটো হৈছে ৰাজ্যৰ নিয়ন্ত্ৰণৰ পৰিমাণ হ্ৰাস কৰা ব্যক্তিগতকৰণ মানে কি প্ৰাইভেটাইজেশ্যন মানে কি চৰকাৰীকৰণৰ উদ্যোগ বন্ধ কৰা নহয় চৰকাৰী খণ্ড ব্যক্তিগত খণ্ডৰ ভূমিকাৰ বাবে মুকলি কৰা yes opening public sector units to the private sector yes so b is the correct answer আমাৰ নেক্সট অৰ্থনৈতিক ভূগোল কোনটো অন্তৰ্গত প্ৰাকৃতিক ভূগোলৰ অন্তৰ্গত নহয় মানৱ ভূগোলৰ অন্তৰ্গত হয় আমি জানো যে অৰ্থনৈতিক ভূগোলৰ ডেফিনেশ্যন জানিব লাগিব ইয়াৰ লগতে কাৰ অন্তৰ্গত সেইটো তোমালোকে জানি লোৱা চাৰ্লছ চিজম হয় এইটো স্পেলিংটো ভুল হৈছে চাৰ্লছ চিজমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি সেইটো হৈছে কি অৰ্থনৈতিক উন্নয়নৰ প্ৰৱণতা নিৰ্ধাৰণ কৰাটো কি আমাৰ মূল উদ্দেশ্য নেক্সট নৱীকৰণ সম্পদ বুলি কি বুজায় কয়লাৰ পেট্ৰল নৱীকৰণ নহয় বতাহ আৰু সূৰ্য আমাৰ নৱীকৰণ হয় লুৰাকৰণ হয় প্ৰাকৃতিক গেছ আমাৰ নহয়
নেক্সট আমাৰ মৰুভূমিকৰণ মানে কি, ডেজাৰ্টিফিকেশ্যন মানে কি সুধিছে, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। চ' উৎপাদনক্ষম ভূমি মৰুকৃতিত ৰূপান্তৰিত হয়, উৎপাদনক্ষম ভূমি মৰুভূমি সদৃশ অৱস্থাত ৰূপান্তৰিত হোৱা, কনজাৰ্ভেশ্যন অফ প্ৰডাক্টিভ লেণ্ড ইনটু দ্য ডেজাৰ্ট লাইক কণ্ডিশ্যন, এইটো আমাৰ কি মৰুকৰণ বুলি আমি কওঁ তাক। অ'কে, পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ মৰুৰ বাবে ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহি যায় বেছিকেলি, সেইটো হৈছে কি 20% আমাৰ। নেক্সট চোৱা, আটলান্টিক মহাসাগৰৰ মাজত শৈলশিৰাটোৰ নাম কি, সেইটো হৈছে কি মধ্য আটলান্টিক শৈলশিৰা, কি মধ্য আটলান্টিক শৈলশিৰা। হুইচ ৰেঞ্জ লাইজ অলমোষ্ট দ্য মিডল অফ দ্য আটলান্টিক অ'চেন, মিড আটলান্টিক ৰেঞ্জ। অ'কে, নেক্সট ভাৰত মহাসাগৰ পৃথিৱীৰ কি ছেকেণ্ড হয়, থাৰ্ড লাৰ্জেষ্ট অ'চেন হয়। দ্য ইণ্ডিয়ান অ'চেন ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড। ইউৰোপ আৰু এছিয়াক কোনটো পৰ্বতে পৃথক কৰিছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত আহি যায়। হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটেড ইউৰোপ এণ্ড এছিয়া, সেইটো হৈছে কি আমাৰ ইউৰাল পৰ্বতমালা। মই ৰাখিব লাগিব, ইম্পৰ্টেণ্ট কুৱেশ্যন আহি যাব পাৰে। ইউৰোপ আৰু এছিয়াক পৰ্বত কৰিছে কোনে, ইউৰাল পৰ্বতমালা। দুবাৰ ডাইফকল বাট নট এৰি। শ্ৰীলংকা কোনখন মহাদেশৰ দ্বীপ হয়, বহুত ইজি হয়, ভাৰত মহাসাগৰ। চ' এনেকে তোমালোকে জানাই যে তোমালোকৰ কিতাপ, এতিয়াতো মই গোটেইটো দিব নোৱাৰো। চ' তোমালোকে যিমানকেইটা অ'চেন আছে না, যিমানকেইটা লাইক এটলান্টিক আছে, চ' প্ৰশান্ত মহাসাগৰ দ্বীপকেইটা তোমালোকে জানিব লাগিব, আটলান্টিক জানিব লাগিব, উত্তৰ মহাসাগৰ জানিব লাগিব, এইকেইটা তেতিয়া তোমালোকে কি চাই পেলাই ক'ব পাৰিব যে কোনখন মহাসাগৰৰ দিশ হয়, যে এইটো এটা কনফাৰ্ম যে তোমালোকৰ এটা মেচ দ্য ফলোইং টাইপৰ কুৱেশ্যন আহিবই। চ' সেইবিলাক জনাৰ আগতে তোমালোকে ইজিএছ বিলাকে জানি লোৱা, বেচিকেলি 1 মাৰ্ক সাজেশ্যন। নেক্সট চোৱা, কোন দুখন বিদেশী অসমৰ সৈতে সীমা ভাগ কৰি আছে, সেইটো হৈছে কি আমাৰ বাংলাদেশ আৰু ভূটান, কি বাংলাদেশ আৰু ভূটান। নেক্সট আমাৰ কি আছে, অসম ভাৰতৰ বাকী অংশৰ সৈতে প্ৰায় কিমান দূৰত্বৰ কৰিডৰ, জানা তোমালোকে 50 কিলোমিটাৰ কৰিডৰ গৈছে, যাক আমি চিকেন নেক বুলি কওঁ। আমি কি বুলি কওঁ তাক, চিকেন নেক বুলি কওঁ। কি বুলি কওঁ, চিকেন নেক। মই ৰাখিব লাগিব, আমি কি বুলি কওঁ, চিকেন নেক বুলিও কওঁ আমি, এইটো মই ৰাখিব লাগিব ইজিলি, শুনিছা তোমালোকে কেতিয়াবা কেতিয়াবা। অসমৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম কি, সেইটো হৈছে কি আমাৰ গুৱাহাটী, জানিব লাগিব। নেক্সট, অসমৰ দ্বিতীয় জনবহুল নগৰখনৰ নাম কি, সেইটো হৈছে কি আমাৰ ধুবুৰী। কোনবিধ ৰেচমক সোণালী বুলি কোৱা হয়, সেইটো হৈছে কি মুগা চিল্ক। হুইচ টাইপ অফ চিল্ক ইজ নন এজ দ্য গল্ডেন থ্ৰেড, ইজ বেচিকেলি মুগা। ডিগবৈ তেল শোধনাগাৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিলে, চি আমাৰ 1889ত বাই ব্ৰিটিছ। অসমৰ কোনখন তেল শোধনাগাৰৰ শোধন ক্ষমতা সৰ্বাধিক, এবাৰ আহি যায় কুৱেশ্যন। চ' আমাৰ সি নুমলীগড়, কোনটো নুমলীগড়। আৰু ইয়ালৈ তোমালোকে গম পাই গ'লা যে অসমৰ 4টা তেল শোধনাগাৰ আছে, এটা ডিগবৈত আছে, এটা গুৱাহাটী, এটা বঙাইগাঁও, এটা নুমলীগড়ত আছে। নেক্সট চোৱা, মাছ উৎপাদনৰ কোনখন জিলাৰ স্থান প্ৰথম, চ' মে বি এইটো কুৱেশ্যন এবাৰ সুধি দিব পাৰে ইজিলি। চ' সেইটো হৈছে কি আমাৰ নগাঁও। অ'কে, চ' ইয়াৰ লগতে তোমালোকৰ যিখিনি MCQ পাৰ্ট আছিলে 1 মাৰ্ক সাজেশ্যন, সেইখিনি মই তোমালোকক ক্লিয়াৰ কৰাই দিছো। এতিয়া মই তোমালোকে এটা কথা কৈ দিওঁ, এনেকুৱা টাইমৰ কুৱেশ্যন গোটেই এক্সামত নাহে বেচিকেলি। চ' এক্সামত তোমালোকৰ টোটেল আহিব কিমান, 45টা আহিব তোমাৰ কিমান MCQ। ত' তাৰে বেচিকেলি নৰ্মেল MCQ তোমালোকৰ 12টা থাকিব পাৰে, আৰু তোমালোকৰ হুইচ অফ দ্য ফলোইং, লাইক বহুত কেইটা যিকেইটা অপশ্যন দিয়া থাকে মাল্টিপল টাইপ, সেয়া বেচিকেলি 8টা থাকিব পাৰে। দেন ইয়াৰ পিছতে ক্ৰনলজিকেল অৰ্ডাৰ 4টা থাকিব পাৰে। দেন ইয়াৰ পৰা তোমালোকৰ কি হ'ব পাৰে, যিবিলাক কুৱেশ্যনছ থাকে বেচিকেলি এছাৰশ্যন ৰিজন, সেয়া 5টা থাকিব পাৰে। ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 3 সেয়া তোমাৰ 3টা থাকিব পাৰে। আৰু তেনেকে তোমাৰ কি বেচিকেলি যিটো ষ্টৰি বেছ থাকে, কিছুমান ষ্টৰি দিয়া থাকে, সেইবিলাক কুৱেশ্যন তোমালোকে ইয়াতে 4টা থাকে। চ' তোমালোকে এইবিলাক মিলাই কি 45 থাকিব। বাট তোমালোকৰ যিটো 15টা আছে, সেই 15টা তোমাৰ কি থাকিব, নৰ্মেল মিনিমালিষ্ট কুৱেশ্যন থাকিব, যেতিয়া আমি তোমালোকে এতিয়া প্ৰেক্টিছ কৰালো। চ' বেচিকেলি 14 মাৰ্ক তোমালোকে ইজিলি পাই যাবা। আৰু তোমালোকে যদি গোটেইখিনি লাগে, তোমালোকে বুকখন ভালকে ৰিড কৰিব লাগিব। চ' এতিয়া আমাৰ টাইম হৈছে তোমালোকৰ, আৰু তোমালোকে আমাৰ এখন ই বুক আছে, ই বুকখনৰ নাম হৈছে সমাজ শক্তি ই বুক। তোমালোকে যদি এখন ল'ব বিচৰা ল'ব পাৰা, প্ৰাইচটো বহুত মিনিমালিষ্ট হয়, আৰু ইয়াতে তোমালোকে গোটেই কম্পাউণ্ডিং কুৱেশ্যনবিলাক ইজিলি পাই যাবা। অ'কে, চ' নেক্সট আমাৰ লং কুৱেশ্যনত আহিব পাৰে। চ' স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে হৈছিলে, চমুকৈ বৰ্ণনা কৰা। So briefly discuss how did the national industry develop in the Bengal during the Swadeshi movement. Exam with question number হৈছে ইয়াৰ কাৰণে তোমালোকে 4 দিব পাৰে। So স্বদেশী আন্দোলনৰ সময়তে আত্মৰ বিকাশৰ মানসিকতাই হৈছে। So ইয়াৰে মই এইকেইটা লিখি দিছো ধুনীয়াকে, ঠিক আছে। So তোমালোকে যদি এনেকে লিখা, পৰীক্ষা তোমালোকে ইজিলি তোমালোকে 4 মাৰ্ক পাই যাবা, কাৰণ তোমালোকে অযথা একো লিখিব নালাগে। যিবিলাক ফেক্ট হয়, ডাটা সদায় ডাটা দিবা, ডাটা মানে কি সঁচাটো লিখিবা, তোমালোকে মাৰ্ক পাবা, নহলে 0 দিব। অ'কে, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটা টোকা লিখা, বহুত ইম্পৰ্টেণ্ট হয়, 4 মাৰ্কৰ হয় টোকা। চ' ইয়াত মই গোটেইখিনি টোকা লিখি দিছো, তোমালোকে ইয়াৰ পৰা চাই ল'বা। নেক্সট কি আছে আমাৰ, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট হয়, 4 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াত মই এনচাৰো লিখি দিছো তোমালোকৰ কাৰণে।
নেক্সট হোৱা তোমালোকে যে এতিয়ালৈকে একো পঢ়া নাই বা একো দেখা নাই চ' তোমালোকে এনচাৰবিলাক নিজৰ বুকৰ পৰা ল'ব পাৰা মই জাষ্ট লেখাই দেখাইছো চ' তোমালোকে চোৱা এজ ইট ইজ যে অসমত অসহযোগ আন্দোলনৰ ভূমিকা বিষয়ে লিখা চ' তোমালোকে এটা বস্তু চোৱা মই গোটেইটা কি লিখিছো 4 নম্বৰ আছে চ' মই যিহেতু কি কৰিছো 4টা পইণ্টত ডিভাইড কৰিছো চ' যিহেতু এনেকে কি হ'ল হ'ব যেতিয়া যদিহে তোমালোকে এনেকে এক্সামত লিখি থোৱা আহে তো কি হ'ব ফাৰ্ষ্ট অফ অল যেতিয়া তোমালোকে 4টা পইণ্ট লিখিবা তো 4টা পইণ্ট লিখাৰ লগে জনে এনচাৰ যিজনে চাব তোমালোকৰ বহিটোৱে টিচাৰজনে সেই টিচাৰজনে ভাবিব তুমি ধুনীয়াকে লিখিছা মিনিমালিষ্ট হৈছে আৰু কথাখিনি শুদ্ধ হৈ আছে চ' এটা পইণ্টৰ কাৰণে 1 মাৰ্ক হ'লে তোমালোকে 5টা লিখি দিয়ে এটা বেছি লিখি দিছা চ' তোমালোকে 4 মাৰ্ক ইজিলি পাই যাবা কাট অফ হোৱাৰ কোনো ধৰণৰ ইয়াত কি নাথাকে চান্স নাথাকে চ' এক্সামত কুৱেশ্যন এনচাৰ এনেকে লিখিব লাগে পইণ্ট ৱাইজ যিবিলাক দৰকাৰ পৰে বাট প্ৰতিটো টাইম পইণ্ট ৱাইজ লিখিলে নহ'ব ভাৰতীয় সংস্কৃতিৰ বিবিধতাৰ মাজৰ একতা চ' এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে চ' 3 মাৰ্কৰ কাৰণে আহিলে তোমালোকে এটা পেৰাগ্ৰাফ লিখি দিবা আৰু পেৰাগ্ৰাফত কি কৈছো এশাৰী দুশাৰী 3 4 5 6 7 শাৰী লিখিছো বেছি লিখা নাই কাৰণ মই জানো যে 2 মাৰ্কৰ কাৰণে বেসিক্যালি মই কি লিখিব লাগে 1 মাৰ্কৰ কাৰণে মই 2 লাইনছ লিখিব লাগে চ' মই 3 মাৰ্কৰ কাৰণে 6 লাইনছ মান লিখি দিছো আৰু মই ঠিক কৰা লিখিছো এটা কথাকে বাৰে ঘূৰাই লিখা নাই নেক্সট হৈছে সম্বল সংৰক্ষণ কাক বোলে সম্বল সংৰক্ষণৰ 3টা পদ্ধতি সম্পৰ্কে লিখা 4 মাৰ্ক বহুত ইজি হয় তোমালোকে লিখিবা ইয়াতে বিকল্প মই সেম চোৱা মই এইফালে 3 মাৰ্ক আহে সেইকাৰণে মই কি লিখিছো 3টা ইয়াত লিখি দিছো চ' এইটো এনচাৰ যেতিয়া কোনোবাই লিখিব চ' ইয়াতে তাক কি নহয় 4 মাৰ্ক নিদিয়াকে কেতিয়াও ৰখি থাকিব নোৱাৰে চ' এক্সামত এনচাৰ সদায় এনেকে লিখিব লাগে গোলকীয় বৃদ্ধি মানে কি সমস্যা চ' আগত নেক্সট 3 আছে তো মই ইয়াতো কি 3টা পইণ্টে লিখি দিছো ওকে আৰু 1 নম্বৰটো কাৰণে মই ইমানখিনি লিখি দিছো যে গোলকীয় বৃদ্ধি মানে কি নেক্সট চোৱা মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ আদিম অৱস্থাতে কেনে আছিল বৰ্ণনা চ' ইয়াতে বৰ্ণনা কৰিব দিছে চ' মই ইয়াতে পইণ্ট চিষ্টেম লিখিব নাযাওঁ মই ইয়াতে লিখিম পেৰাগ্ৰাফ লিখিম এগেইন 4 মাৰ্ক আছে চ' মই 8 লাইন লিখিম মিনিমাম 1 2 3 4 5 6 7 8 9 10 11 12 চ' মই 12 লিখি দিছো তোমালোকে বহি লিখিলে অলপ বেছি হ'ব বাট তোমালোকৰ কাৰণে মিনিমালিষ্ট হ'ব চ' 4 মাৰ্ক আহিলে তোমালোকে এটা পেজ মিনিমাম লিখিবলৈ যত্ন কৰিবা উইথ দ্য পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তেতিয়াহ'লে তোমালোকৰ দেখোঁতেও ধুনীয়া হ'ব আৰু যদি তোমালোকৰ ইয়াৰ পৰা ডেডিকেটেড ভিডিঅ' লাগে যে স্যাৰ ছ'চিয়েল চায়েন্সত আমি বহিত কেনেকৈ লিখিব লাগে চ' তোমালোকে কমেণ্টত ক'বা মই ভিডিঅ'টো বনাই দিম নেক্সট চোৱা অসমৰ জনসংখ্যা বিতৰণৰ কাৰণে চ' তোমালোকে অসমৰ যিটো চেপ্টাৰ আছে না চ' ইয়াৰ পৰা তোমালোকে জানিবাই কুৱেশ্যন কিবিলাক ধৰণৰ আহিব পাৰে চ' এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিছুমান কুৱেশ্যন থাকে পৰ্যটনৰ প্ৰব্লেমছ পৰিবহনৰ প্ৰব্লেমছ সেইবিলাক কুৱেশ্যন তোমালোকে চাব পাৰা অ'কে চ' ইয়াৰ পিছতে তোমালোকৰ ফাইনেল যিটো কুৱেশ্যন আছে 4 মাৰ্কৰ কুৱেশ্যন এইটো 100% এইটো তোমালোকে এক্সামত দেখিবলৈ পাবাই অ'কে চ' 100% এইটো কুৱেশ্যন এক্সামত দেখিবলৈ পাবাই চেম লিখা দিব ওপৰতে অসমৰ এখন নক্সা মানচিত্ৰ আকাৰৰ তাত তলত দিয়া যিকোনো দুটা নাম সহুৱা তোমালোকে পৰীক্ষাত 3টা পাবা বাট মই তোমালোকে এতিয়া যিকেইটা আহে মই সেইকেইটা তোমালোকে এটা দেখাই দিছো ড্ৰ এ স্কেচ মেপ অফ আছাম এণ্ড লোকেটেড দেয়াৰ এনি টু অফ লোকেশ্যন দুটা বহাবৰ কাৰণে 2 নম্বৰ আৰু মেপটোৰ কাৰণে 2 নম্বৰ পাই যাবা বেচিকেলি অ'কে চ' লাৰ্জেষ্ট টি গাৰ্ডেন আহিব পাৰে প্লাষ্টিক উদ্যোগ ইণ্ডাষ্ট্ৰি আহিব পাৰে লিষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট যিটো আমাৰ ডিমা হাছাও হয় সেইটো আমি বহাব পাৰিব লাগিব অসমৰ এটি তেল শোধনাগাৰ যিকোনো তেল শোধনাগাৰ বহাই দিলে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাই হওক অ'কে অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লোকপ্ৰিয় বিমানবন্দৰ আৰু অসমৰ ৰাজধানী বেচিকেলি চ' ইয়াৰ পৰা যিকোনো তোমালোকৰ দুটা দিব পৰীক্ষাত বহাবৰ কাৰণে তোমালোকে বহাবা চ' এতিয়া কথা আহে যে ইয়াৰ এনচাৰটো তোমালোকে লিখিবা কেনেকৈ চ' ফাৰ্ষ্ট অফ অল তোমালোকে মেপটো ধুনীয়াকৈ আঁকি ল'লা নহয় কি কৰিবা চ' বেচিকেলি ইয়াত তোমালোকে কৈছে এটা তেল মানে দিছপুৰক বহাব দিছে মানে অসমৰ ৰাজধানী ত' তোমালোকে ইয়াতে অসমৰ ৰাজধানী লিখিব নাযাবা তোমালোকে কি কৰিবা জাষ্ট ইয়াতে এটা কি দিবা ক্ৰছ চিন দিলা ঠিক আছে তোমালোকে কি কৰিলা ইয়াতে এটা কি দিলা ক্ৰছ দিলা কি এটা দিলা তোমালোকে ইয়াতে এটা ক্ৰছ দিলা অ'কে চ' ক্ৰছ দিয়াৰ পিছত তোমালোকে চাইডতে কি লিখি দিলা চোৱা চাইডতে তোমালোকে লিখি দিলা যে এই ক্ৰছটোৰ মানে কি অসমৰ ৰাজধানী তোমালোকে এনেকে চাইডত লিখিব লাগিব যে কি অসমৰ ৰাজধানী মই এনেকে লিখিছিলো নেক্সট তোমালোকে ধৰা এইটো আণ্ডাৰলাইন কৰিব লাগে চ' ইয়াত তোমালোকে বেলেগ এটা চিম্বল দিবা লাইক তোমালোকে ইয়াতে কি চিম্বল দিলা দুটা গোল দিলা অ'কে চ' এই দুটা গোলতে কি বুজাই আছে এই দুটা গোলতে বুজাই আছে যে ৰাষ্ট্ৰীয় উদ্যান কি বুজাই আছে ৰাষ্ট্ৰীয় উদ্যান চ' তোমালোকে এনেকে লাষ্টত লিখি পেলাই এনেকে কি কৰিব লাগিব তোমালোকে ধুনীয়াকে ব্ৰেকেটত মানে এটা বাকচ ভৰাই বন্ধ কৰি দিবা আৰু ইয়াতে তোমালোকে কম্পাছ আঁকিবলৈ নাপাহৰিবা নৰ্থ চাউথ যোন লিখা থাকে সেইটো আঁকিবলৈ কেতিয়াও তোমালোকে নাপাহৰিবা চ' ইয়াৰ লগতে তোমালোকৰ আজি এই ভিডিঅ'টো শেষ হৈ গ'ল আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আছা চ' ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছে তোমালোকে চ' ছাবস্ক্ৰাইব কৰি আমাক বহুত আগলৈ লৈ যোৱা আৰু থেংক ইউ ফৰ ৱাচিং চ' আৰু তোমালোকৰ কি ভিডিঅ' লাগিব ছাজেশ্যন লাগিব যে ছ'চিয়েল চায়েন্সত কেনেকৈ লিখিব লাগিব সেয়া যদি কিবা লাগে মোক তোমালোকে জনাব পাৰা মই ভিডিঅ'টো নিশ্চয় তোমালোকক বনাই দিম